দৈনন্দিন জীৱনত বিজ্ঞানৰ অৱদান ৰচনা। এই শতাব্দীত বিজ্ঞানে উন্নতিৰ জখলাত এনেভাৱে আবোহন কৰি গৈ আছে যে মানুহৰ মধ্যাকৰ্ষণৰ সীমা অতিক্ৰম কৰি মহাকৰ্ষৰ বুকুত পৰি দি গ্ৰহ গ্ৰহান্তৰো বিচৰণ কৰিবলৈ প্ৰয়াস কৰিছে। মহাকাশত সাঁতুৰি নাদুৰি মানুহৰ মনীষাক মানুহৰ দেৱত্ব প্ৰদান কৰিবলৈ সক্ষম হৈছে। আনকি মানুহেই টেষ্ট টিউবৰ বুকুতে প্ৰাণ স্পন্দন সক্ষম কৰি জিন সৃষ্টি কৰি ব্ৰহ্মাণ্ডকে প্ৰত্যাহ্বান জনাব খুজিছে। এনে এটা যুগত বিজ্ঞানৰ লগত মানুহ এনে ওতপ্ৰোতভাৱে বিজড়িত হৈ পৰিছে যে দৈনন্দিন জীৱনত বিজ্ঞানে কেনে ব্যাপক আৰু বিচিত্ৰভাৱে প্ৰভাৱ পেলাই মানুহ আৰু বিজ্ঞানক একেকাৰে কৰি পেলাইছে তাৰ বিৱৰণ দিয়াটো কষ্টসাধ্য হৈ পৰিছে। বৰ্তমান সময়ত বিজ্ঞানেই মানুহৰ প্ৰধান অৱলম্বন যেন পৰিলক্ষিত হৈছে। মানুহে বিজ্ঞানৰ ওপৰত নিৰ্ভৰশীল হৈছে। বিজ্ঞানে ঘড়ীৰ নিচে সূক্ষ্ম যন্ত্ৰপাতি সামান্য বেজী বৰশী আৰম্ভ কৰি দৈত্যকায় ইঞ্জিন বায়ুতকৈও বেগী মহাকাশযান আৰু সাধাৰণ বন্দুক আৰম্ভ কৰি মহাশক্তিশালী পৃথিৱী ধ্বংসকাৰী এটম বোমলৈকে অলেখ অপাৰ বস্তু সৃষ্টি কৰিছে। কৃত্ৰিম উপগ্ৰহ আদিকো সৃষ্টি কৰি মহাকাশনৰ বুকুত এৰি দি গ্ৰহ নক্ষত্ৰৰ দৰে বিশ্বব্ৰহ্মাণ্ডত বিচৰণ কৰাইছে। এনে এটা যুগত প্ৰকৃততে মানুহৰ বিজ্ঞানৰ হাতৰ পুতলা পৰিণত হৈছে। বিজ্ঞানৰ অৱদান। মানুহৰ দৈনন্দিন জীৱনত কৰ্মপ্ৰণালী আৰু জীৱন যাত্ৰা বিজ্ঞানকে কেন্দ্ৰ কৰি পৰিচালিত হৈছে। এজন মানুহে পাটিৰ পৰা উঠিয়ে দাঁত ঘঁহিবলৈ অকণমান টুথপেষ্ট ব্ৰাছডালৰ মূৰত লগাই লৈছে। টুথপেষ্ট ব্ৰাছ বিজ্ঞানৰ অৱদান, অৰ্থাৎ চকু মোহাৰি যি বস্তু হাত দিছোঁ বিজ্ঞানে যোগান ধৰিছে। মুখখন ধুবলৈ পানী বিচাৰি টেপত হাত দিছে, পানীও বৈজ্ঞানিক যন্ত্ৰই যোগান ধৰিছে। টেপটোও যোগান ধৰিছে। তাৰ পাছত এডোখৰ কটি বা লোভ লৈ একাপ চাহত মুখ দিছোঁ। ৰুটি লোভ, চাহৰ পিয়লা, চাহপাতৰ তৈয়াৰ কৰিছে বৈজ্ঞানিক আহিলাই। পুৱা ৰেডিঅ'টো পকাই দি বন্দনা অনুষ্ঠান শুনি মনটোত পবিত্ৰতা সানি লৈ স্ৰষ্টাৰ প্ৰতি কৃতজ্ঞতা দিনটো শান্তিৰে অতিবাহিত কৰিবলৈ তেওঁৰ চৰণত মূৰ দুৱাইছোঁ। ধূপ এডাল জ্বলাই কোঠাটোৰ পৰিৱেশ মধুৰ কৰি লৈছোঁ। এনেতে বাতৰি কাকতখন হাতত লৈ পৰিছে জগতৰ বাতৰি ৰেডিঅ'টোৰ যোগে আৰু কাকতখনৰ যোগে নিচেই পুৱাতে ঘৰতে বহি পাইছোঁ। গ্ৰীষ্মত উৎকট গৰমৰ পৰা পৰিত্ৰাণ পাইছে বিজুলী পাংখাৰ সহায়ত। হাড় কঁপোৱা জাৰৰ পৰা মানুহে ৰক্ষা পৰিছে শীত তাপ নিয়ন্ত্ৰিত ব্যৱস্থাৰ যোগেদি। দিনটোৰ পৰিশ্ৰমৰ ফলত হোৱা ক্লান্তি দূৰ কৰিছোঁ ছবি ঘৰত সোমাই মানসিক আনন্দ লাভ কৰি। সময়কো জুখিছোঁ ঘড়ীৰ সহায়ত। সময় জুখি জুখি কামৰ ভাগ কৰিবলৈ সমৰ্থ হৈছে ঘড়ীৰ বাবে। ৰং বিৰঙিনী লাহ বিলাহৰ সাজপাৰ বিলাসৰ সামগ্ৰী নানা খাদ্য সামগ্ৰী বিজ্ঞানে যোগান ধৰি মানুহক সভ্যতাৰ বাটত দ্ৰুত গতিৰে আগবাঢ়ি যোৱাত প্ৰভূত সহায় কৰিছে। মানুহে আজি সময়ৰ লগতে উৰি ফুৰিছে বিজ্ঞানৰ বুকুত লৈ। অপকাৰ। বিজ্ঞানে এই বিপুল সম্ভাৰে এনেভাৱে প্ৰভাৱ বিস্তাৰ কৰি প্ৰকৃতত সকলো ক্ষেত্ৰতে আমাক কল্যাণ সাধন কৰিছেনে? এই ক্ষেত্ৰত ডাইনৰ এষাৰ কথা প্ৰতিনাদযোগ্য। ডাইনে কৈছিল যে বিজ্ঞানে মানুহৰ চিন্তাশক্তি এনেভাৱে বৃদ্ধি কৰিছে আৰু শাৰীৰিক শ্ৰম এনেভাৱে কমাই তুলিছে যে এসময়ত মগজু বৃদ্ধি হৈ মানুহে মূৰটো ডাঙৰ হৈ পৰিব আৰু হাত ভৰি চলনা নোহোৱাৰ বাবে চিয়া হৈ কেংগাৰু আগ ঠেং দুখনৰ দৰে হ'বগৈ আৰু শেষত মানুহটো হৈ পৰিব কুষ্মাগুণ্ডৰ সদৃশ্য। এই মন্তব্য হাঁহি উৰুৱাই দিব পাৰি, কিন্তু তাৰ সত্যতা নুই কৰিব নোৱাৰি। বিজ্ঞানে পৃথিৱীখন সমৃদ্ধশালী কৰি তুলিছে সঁচা, দৈনিক জীৱন আৰামদায়ক আৰু সহজসাধ্য কৰি তুলিছে সঁচা, কিন্তু অত্যাধিক অমৃত বদ্ধজমীৰ সৃষ্টি কৰাৰ দৰে প্ৰচুৰ আৰাময় আমোদ প্ৰমোদৰ বিলাসিতা সামগ্ৰী মানুহক ভাৰাক্ৰান্ত কৰি তুলিবলৈ বোধ হয় বৰ বেছি দিন নাই। গাড়ী মটৰৰ আবিৰ্ভাৱে মানুহক এলেহুৱা কৰিছে। দুখোজ বাটৰ মানুহে খোজ কাঢ়িব যাবলৈ আজিকালি ইচ্ছা নকৰে। মানুহৰ যুক্তি ভৰিক কিয় কষ্ট দিওঁ, সেই ভৰি এদিন পংগু হৈ থাকিবনে? যন্ত্ৰৰ দ্বাৰা উৎপাদিত সামগ্ৰীবোৰ পাই আমি ঘৰতে হাতেৰে তৈয়াৰ কৰি ল'ব পৰা সামগ্ৰীবোৰক অৱহেলা কৰিছোঁ, পাহৰি গৈছোঁ। অজ্ঞাতত অৱহেলাত আমাৰ বহুতো কুটীৰ শিল্প কালৰ বুকুত হেৰাই যাব লগা হৈছে। বিজ্ঞানে মুখত যোগোৱা নানাবিধ মছলা সুখাদ্য খাদ্য সামগ্ৰী পাই পুৰণি কুজি থেকেৰা গাজ টেঙা কাহুদি শালি ক'ত কি যে বস্তু আমি পাহৰি পেলাইছোঁ। পৰিণাম আমাৰ গোটেই পেটটো বেমাৰৰ ভঁৰাল কৰি লৈছোঁ। কল কাৰখানাৰ আৱৰ্জনাই ধোঁৱাই বায়ুমণ্ডল বিষাক্ত কৰি তুলিছে। নগৰ চহৰৰ পৰা উটুৱাই দিয়া আৱৰ্জনাবোৰ নদ নদীবোৰ বিষাক্ত কৰি তুলিছে। নানা বৈজ্ঞানিক পৰীক্ষা নিৰীক্ষা বিস্ফোৰণ আদিও বায়ুমণ্ডলত তেজস্ক্ৰিয়া কৰি তুলিছে। বেমাৰৰ জীৱাণুৱে পৃথিৱী ভৰপূৰ কৰি মানুহক মৃত্যুমুখলৈ ঠেলি দিছে। সামৰণি। গতিকে বিজ্ঞানৰ অৱদানৰ প্ৰতি অত্যুৎসাহিত হৈ পৰাটো কল্যাণকাৰক বুলি ভবা উচিত নহয়। তদুপৰি বিজ্ঞানৰ বিপুল শক্তি বলত বলীয়ান হৈ মানুহে ভগৱানৰ অস্তিত্বক প্ৰত্যাহ্বান জনোৱাটো কিমানদূৰ সমীচীন হৈছে ভাবি চাবলগীয়া। আনফালে বিজ্ঞানৰ ওপৰত নিৰ্ভৰশীল হৈ কৰ্মবিমুখী হৈ পৰাটো মংগলজনক বুলি ভাবিব নোৱাৰি।